সময় বুৱতী নৈৰ দৰে সময় কাকো ৰৈ নাথাকে। হে বন্ধুসকল, সময়ৰ সদব্যৱহাৰ কৰক, সময় অপচয় নকৰিব। হয়, নমস্কাৰ বন্ধুসকল, মই ডি বৰ্মন ইউটিউব চেনেলৰ পৰা দিবাকৰে কৈছোঁ। আজি মই আপোনালোকক এটা ধুনীয়া কাহিনী কম, যিটো শুনি আপোনালোকে বৰ ভাল পাব। হয়, এসময়ত এজন মহান ৰজা আছিল। তেওঁৰ এটা ধুনীয়া মহল আছিল আৰু সেই মহলটোৰ কাষতে আছিল এখন ধুনীয়া বাগিচা। তাত বিধে বিধে ফুল আছিল আৰু আছিল এজোপা ধুনীয়া আঙুৰ গছ। সেই আঙুৰ গছজোপা লহপহকৈ ডাঙৰ হৈছিল আৰু লমালমে ফল লাগিছিল। তাত যিজন মালীয়ে কাম কৰিছিল, সেই মালীজন বাগিচাখনৰ কাৰণে বহুত কষ্ট কৰিছিল আৰু বহুত চেষ্টা কৰিছিল। আৰু মালীজনৰ আটাইতকৈ মৰমৰ আছিল সেই আঙুৰজোপা, আৰু তেওঁ ফলবোৰ দেখি বৰ মনত আনন্দ পাইছিল। কিন্তু কেইদিনমানৰ পৰা মালীজনৰ বৰ চিন্তা হয়, কাৰণ এইকেইদিন যে সদায় এটা চৰাই আহে আৰু পকা পকা আঙুৰবোৰ খাই পেলায়, আৰু যিবোৰ কেঁচা আঙুৰ আছিল গোটেইবোৰ মাটিত পেলাই দিয়ে। আৰু যদি সদায় এনেদৰে খাই থাকে, তেনেহ'লে এদিন সকলো আঙুৰ নোহোৱা হৈ যাব। মালীজনে কি কৰিব কি নকৰিব একো উপায় পোৱা নাই। চৰাইটোক ধৰিবৰ কাৰণে বহুত চেষ্টা কৰিলে, বহুত বুদ্ধি ভাঙিলে, কিন্তু একো কামত নাহে। সেইবাবে মালীজন উপায়হীন হৈ ৰজাৰ ওচৰলৈ গ'ল আৰু গোটেই কথাটো বিৱৰি ক'লে। তাৰপিছত ৰজাই মালীক কথা দিলে যে ঠিক আছে, কাইলৈ মই যাম বাগিচাত। আৰু কথামতেই কাম। পিছদিনা ৰজা বাগিচালৈ আহিল আৰু আঙুৰ চোপাৰ কাষতে লুকাই থাকিল। যথা সময়ত চৰাইটো আঙুৰ খাবলৈ আহিল আৰু আহি আনন্দ মনেৰে পকা পকা ফলবোৰ খাবলৈ ধৰিলে। তাৰপিছত ৰজাই বুদ্ধিমতে চৰাইটোক মৰম কৰিবলৈ ধৰিলে আৰু এনেকৈ মৰম কৰি কৰি চৰাইটোক ধৰি পেলালে। তাৰপিছত চৰাইটোক বহুত ভয় খালে আৰু তাৰপিছত ৰজাক ক'লে যে হে মহাৰাজ, মোক নামাৰিব, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। মই আপোনাক 4টা জ্ঞানৰ কথা ক'ম। তাৰপিছত ৰজাই চৰাইক ক'লে, তুমি মোক কি জ্ঞানৰ কথা ক'বাহে? তাৰপিছত চৰাই আকৌ ক'লে যে মহাৰাজ, মোৰ কথাকেইটা আগত শুনি লওক, আৰু যদি বেয়া পায় তেনেহ'লে আপোনাৰ যি ইচ্ছা মোক তাকেই কৰিব পাৰে। আপুনি যদি মোক মাৰিও পেলায়, তাত অকণো মোৰ দুখ নাই। তাৰপিছত ৰজাই ক'লে যে ঠিক আছে, কোৱা তেন্তে, কি আছিল তোমাৰ 4টা জ্ঞানৰ কথা? চৰাইটোৱে প্ৰথমতে ক'লে যে মহাৰাজ, আপোনাৰ হাতলৈ অহা শত্ৰুক কেতিয়াও যাবলৈ নিদিব। আৰু দ্বিতীয় কথাটো হ'ল যে অসম্ভৱ কথাক কেতিয়াও বিশ্বাস নকৰিব। হ'ব, দ্বিতীয় কথাটো কোৱা। আৰু তাৰপিছত চৰাইটোৱে তৃতীয় কথাটো ক'লে। তৃতীয় কথাটো হ'ল যে অতীতত হৈ যোৱা ভুলৰ বাবে আপুনি কেতিয়াও দুখ কৰি নাথাকিব। তাৰপিছত ৰজাই ক'লে, এইবোৰ আজে বাজে কথা বাদ দিয়া, এতিয়া চতুৰ্থ কথাটো কোৱা। তাৰপিছত চৰাইটোৱে ৰজাক ক'লে যে মহাৰাজ, মোৰ উশাহ লোৱাত বৰ কষ্ট হৈছে। আপুনি যদি মোক অলপ কম টানকৈ ধৰে, তেনেহ'লে মই চতুৰ্থ কথাটো ক'ব পাৰোঁ। তাৰপিছত ৰজাই অলপ ঢিলা দিয়ে আৰু তাৰপিছত চৰাইটো গাপ খাই ডালত উৰি যায়। আৰু উৰি যোৱাৰ পিছত চৰাইটোৱে ক'লে যে মোৰ পেটত 2টা হীৰা আছে। তাৰপিছত ৰজাই বৰ দুখ পালে যে ইয়া মই কি কৰিলোঁ। তেওঁ আক্ষেপ কৰিব, ইয়া মই কি ভুল কাম কৰিলোঁ। তাৰপিছত চৰাইটোৱে ক'লে যে মহাৰাজ, মই আপোনাক এইমাত্ৰ 4টা জ্ঞানৰ কথা কৈছিলোঁ। যে প্ৰথমটো কৈছিলোঁ যে আপোনাৰ হাতলৈ অহা শত্ৰুক কেতিয়াও যাবলৈ নিদিব, যিটো এইমাত্ৰ ভুল কৰিলে, মোক এৰি দিলে। আৰু দ্বিতীয় কথাটো কৈছিলোঁ যে অসম্ভৱ কথাক কেতিয়াও বিশ্বাস নকৰিব, যিটো আপুনি বিশ্বাস কৰে যে মোৰ পেটত 2টা হীৰা আছে। চৰাইৰ পেটত জানো হীৰা থাকিব পাৰে? তাৰপিছত তৃতীয় কথাটো হ'ল যে মই কৈছিলোঁ যে অতীত কথাক লৈ কেতিয়াও দুখ কৰি নাথাকিব, যিটো আপুনি এইমাত্ৰ দুখ কৰি আছে যে আপুনি হীৰা হেৰুৱাৰ বাবে। আচলতে চৰাইটোৱে ৰজাক কোৱা নাছিল কথাখিনি, চৰাইটোৱে আমাকহে কৈছিল। আমি এনেকুৱা বহুত ভুল কৰি থাকোঁ আৰু যিবোৰ কেতিয়াও শুধৰণি নহয়।
এটা সামান্য ভুলৰ কাৰণে আমি বৰ্তমান আৰু ভৱিষ্যতক পাহৰি আছোঁ, যিটোৰ বাবে আমাৰ বহুত ক্ষতি হৈ আছে। কাৰণ কি বৰ্তমানত কৰিবলগীয়া কাম আমি পিছুৱাই আছোঁ, আৰু ভৱিষ্যতত যিবোৰ আমাৰ কৰিবলগীয়া আছে বা যিবোৰ আমাৰ সপোন আছে, যিবোৰ আমাৰ লক্ষ্য আছে, যিবোৰ আমাৰ উদ্দেশ্য আছে, সেইবোৰক আমি পাহৰি পেলাওঁ। অতীত আমাৰ হাতত নাই, যিবোৰ হৈ গ'ল তো হৈ গ'ল, আগলৈ যাতে নহওক সেইটোহে আমি কামনা কৰিব লাগে। আৰু এনেদৰে আপুনি প্লেনিং কৰক, আপোনাৰ যিবোৰ সমস্যা আছে, সমস্যাৰ কেনেকৈ সমাধান উলিয়াব পাৰে সেইবোৰ চিন্তা কৰক, আৰু আপোনাৰ বৰ্তমান যিটো কাম কৰিবলগীয়া আছে সেই কামবোৰ কৰি যাওক। আৰু ভৱিষ্যতৰ যিবোৰ লক্ষ্য আছে সেই লক্ষ্যৰ প্লেনিং মতে আপুনি কামবোৰ নিয়াৰিকৈ কৰি যাওক, তেনেহ'লে এদিন নহয় এদিন সফল হ'বই। এইখিনিয়ে মোৰ ক'বলগীয়া। বন্ধুসকল, আপোনালোকে আগবাঢ়ি যাওক, আপোনাৰ সপোন বাস্তৱিত হওক, এয়াই কামনা। ধন্যবাদ।